নমস্কাৰ আপোনালোক সকলোকে অনন্ত স্পাৰ্ক ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। অষ্টম দৰমহা আয়োগৰ এক শেহতীয়া আপডেট এই ভিডিঅ'টোৰ দ্বাৰা জনাবলৈ চেষ্টা কৰা হৈছে। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰি দিব আৰু নতুন দৰ্শকসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বৰ্তমান চৰকাৰী কৰ্মচাৰীসকলে গুণাগথা কৰি আছে যে কেতিয়া চৰকাৰে অষ্টম দৰমহা আয়োগ গঠন কৰিব, কিয়নো বহুদিনৰ পৰা কৰ্মচাৰীসকলে এই বিষয়ে অপেক্ষা কৰি আছে আৰু কৰ্মচাৰীসকলৰ এই আশা পূৰ্ণ কৰি আশা কৰা হৈছে যে অতি সোনকালে HCPCৰ যোজনা প্ৰস্তুত কৰা হ'ব। আহকচোন এই সম্পৰ্কে অলপ বিস্তাৰিতভাৱে জানিবলৈ চেষ্টা কৰোঁ। চ'ৰ্চ অনুসৰি দেখিবলৈ পোৱা গৈছে যে এইবাৰ ষষ্ঠ আৰু সপ্তমতকৈও অধিক দৰমহা অষ্টম আয়োগত দেখা পোৱা যাব আৰু যিটো কৰ্মচাৰীসকলৰ বাবে বহুতেই ভাল কথা হ'ব। কিন্তু আধিকাৰিক ৰূপত এই বিষয়ে স্পষ্টীকৰণ আহিবলৈ বাকী আছে। কিন্তু মিডিয়া ৰিপৰ্ট অনুসৰি কোৱা হৈছে যে অতি সোনকালে বেতন আয়োগ গঠন সম্পৰ্কে ঘোষণা কৰা হ'ব আৰু চৰকাৰৰ তৰফৰ পৰা অতি সোনকালে কৰ্মচাৰীৰ হিতৰ পক্ষে HCPC প্ৰস্তুত কৰা হ'ব, অৰ্থাৎ অষ্টম দৰমহা আয়োগ গঠন কৰা হ'ব। যেনেদৰে 2014 চনত 7CPC গঠন কৰা হৈছিল, তেনেদৰে 10 বছৰৰ মূৰত এইবাৰো নতুন দৰমহা আয়োগ গঠনৰ প্ৰক্ৰিয়া ঘোষণা কৰা হ'ব আৰু এই অষ্টম দৰমহা আয়োগ 2026 চনৰ পৰা কাৰ্যকৰী কৰা হ'ব আৰু অনুমান কৰা হৈছে যে কৰ্মচাৰীসকলে 7CPCতকৈও HCPCত বহু বেছি দৰমহা লাভ কৰিবলৈ সক্ষম হ'ব। জ্ঞাত তথ্য অনুসৰি 4CPCত কৰ্মচাৰীসকলৰ বাবে 27.60% বৃদ্ধি কৰা হৈছিল, 5CPCত 31% বৃদ্ধি কৰা হৈছিল আৰু 7CPCত 14.3% বৃদ্ধি কৰা হৈছিল। অনাগত দিনত অষ্টম দৰমহা আয়োগত এই হাৰ বৃদ্ধিৰ ফলত কৰ্মচাৰীসকলৰ দৰমহা বহু পৰিমাণে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অষ্টম দৰমহা আয়োগ সম্পৰ্কে এক সম্যক ধাৰণা আগবঢ়ালোঁ। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই আছিল। আপোনালোক সকলোকে বহুত ধন্যবাদ।